সকলোলৈকে দেৱালীৰ শুভেচ্ছা জনাই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এইবাৰ মানে দীপাৱলীত জ্বলাবৰ বাবে যোৱা বছৰ যদি পুৰণি চাকিসমূহ আপোনালোকে ৰাখি থৈছে তেনেহ'লে আকৌ নতুনকৈ জ্বলাবৰ বাবে আমি কেনেধৰণে জ্বলাব পাৰোঁ চাকিবোৰ তাৰ ওপৰতে আজি সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। এয়া দেখিছে এনেধৰণৰ পুৰণি চাকি মোৰ লগত বহুত আছে দেই। এইবিলাক চাকি মই ভাবিছোঁ এইবছৰ আকৌ জ্বলাম, কিন্তু এনেদৰে চাকি এখন জ্বলাবলৈ ভাল নালাগে ন। মইনো এই চাকিবিলাক কিদৰে এই চাকিবিলাকক নতুন এটা ৰূপ দিলোঁ আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাম। আপোনালোকে প্লিজ স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে ভিডিঅ'টো চাব। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপযোগী বুলি ভাবিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে এইবিলাক আছে কিন্তু দেই, এনেধৰণৰ মোৰ নতুন চাকিও আছে। নতুন চাকিও কেইগছমান জ্বলাম, নজ্বলোৱা নহয় একেবাৰে। নতুন চাকিও আনি থোৱা আছে। মইনো দীপাৱলীত কিদৰে চাকিবিলাক কালাৰ কৰি ইয়াক নতুন ৰূপ দিছোঁ আপোনালোকক দেখাওঁ। তেনেহ'লে বলক স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে ভিডিঅ'টো চাওঁ। এয়া পুৰণা মাটি চাকি হয় দেই। এই পুৰণা মাটি চাকিবিলাকক মই ফেব্ৰিক কালাৰ গোটেই কালাৰ কৰি দিম গোটেইখিনি। যিহেতু মোৰ লগত ফেব্ৰিক কালাৰ আছে ন, মই সেয়ে ভাবিছোঁ ফেব্ৰিক কালাৰ এনেদৰে কালাৰ কৰি ইয়াক মানে নতুন এটা ৰূপ দিব চেষ্টা কৰিছোঁ। কেনেকুৱা হয় কি হয় আপোনালোকে চাই যাবচোন। কাৰণ মাটি চাকিবিলাকক কোনো মানুহে মাটি চাকিক এবাৰ যেতিয়া ব্যৱহাৰ কৰিব ন, তাৰ পাছত নেক্সট টাইম মাটি চাকিখন আকৌ ব্যৱহাৰ কৰিব মন নকৰে, মানে তাৰ আদৰ কমি যায় এবাৰ জ্বলোৱাৰ পাছত। কিন্তু আপুনি চাবচোন, যদি ৰূপৰ তামৰ লোহাৰ এনেধৰণৰ যদি চাকিবিলাক হয় ন, তেতিয়া বাৰে প্ৰতি জ্বলাই থাকিব, তাৰ কিন্তু গুৰুত্ব একেই দিয়ে। কিন্তু মাটি চাকি এবাৰ জ্বলোৱাৰ পাছত তাৰ কিন্তু গুৰুত্ব কমি যায়। যিয়ে নহওক, যদি তেনেধৰণৰ যদি বস্তুবিলাকৰ যদি চাকি হয় ন, তেতিয়া কিন্তু মানুহে পেলাই নিদিয়ে, তাক মানে ভগৱানৰ স্থানত থয়। কিন্তু যদি এনেধৰণৰ মাটি চাকিবিলাক এবাৰ জ্বলাই বহুত মানুহে সেইবিলাক পেলাই দিয়ে, তাৰ মানে চাকি গছৰ কোনো মূল্য নিদিয়ে, কাৰণ এবাৰ জ্বলালে হৈ গ'ল। মই কিন্তু পেলাই নিদি সকলোবিলাক চাকি এনেদৰে থৈ দিওঁ। মানে ব্যৱহাৰ কৰোঁ নকৰোঁ সেইটো পিছৰ কথা, কিন্তু মই পেলাই নিদিওঁ, এনেদৰে ৰাখি থওঁ। কাৰণ এবাৰ ভগৱানক ভক্তিভাৱেৰে পূজা কৰিলোঁ বা চাকি গছ দিলোঁ, কিন্তু সেই ভক্তিক মানে মই পেলাই দিব নিবিচাৰোঁ। সেইবাবে মই এনেদৰে ধুনীয়াকৈ থৈ দিওঁ। আৰু ভাবিছোঁ এবাৰ যিহেতু এনেই বহুত চাকি গোট খাই আছে, সেয়েহে ভাবিছোঁ তাৰে কেইখনমান চাকি এনেদৰে কালাৰ কৰি কিবা এটা ৰূপ দি দিওঁ, আৰু একেবাৰে চিম্পুলকৈ ৰং কৰি দিছোঁ। দেখিছে একেবাৰে সাধাৰণভাৱে ইয়াত ডিজাইন দিছোঁ দেই, যাতে সকলোৱে কৰিব পাৰে। এয়া মই ব্ৰাছৰ লগতে মানে এয়া কাণৰ মলি চাফা কৰে যে, সেই তেনেকুৱা ষ্টিক লৈছোঁ। সেই ষ্টিকে এনেদৰে লগাই দিছোঁ দেই। মানে কালাৰবিলাক একেবাৰে সাধাৰণ হয়, একেবাৰে চিম্পুলভাৱে দেখাবলৈ বিচাৰিছোঁ, যাতে সকলোৱে এনেদৰে চাকিবিলাক সজাব পাৰে। মই তাকে একেবাৰে সাধাৰণভাৱে দেখাবলৈ বিচাৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব দেই। চাকিকেইখন কেনেকুৱা লাগিছে কমেণ্টত কিন্তু জনাবলৈ নাপাহৰিব। আপোনালোকক যে কৈছিলোঁ আগৰটো ভিডিঅ'ত ৰবাব টেঙাৰ গুটিয়ে কিবা এটা ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াম বুলি, সেইটো যে মোৰ আধা বনোৱা হৈ আছে দেই। আপোনালোকৰ বাবে আগবঢ়াম বাৰু। দুই এগৰাকীয়ে মোক কমেণ্ট কৰিছিলে যে গুটি ভিডিঅ'টো দিবচোন বুলি, তেওঁলোকলৈ মানে আগবঢ়াম বাৰু। মানে কি হ'ল, যিহেতু এতিয়া দেৱালী আহিছে ন, এই দেৱালীত যিহেতু চাকিকেইখন লাগে, মই ভাবিলোঁ প্ৰথমে চাকিকেইখন কালাৰ কৰি লওঁ, আপোনালোককো দেখাওঁ কিদৰেনো কালাৰ কৰিছোঁ, কিদৰেনো মানে চাকিকেইখনক নতুন এটা ৰূপ দিছোঁ। সেয়ে ভাবিছোঁ সেইবাবে মই প্ৰথমে এই চাকিকেইখনৰ ভিডিঅ'টোৱে লৈ আহিলোঁ বাৰু। নেক্সট আনিম বাৰু ৰবাব টেঙাৰ গুটি ভিডিঅ'টো। আৰু যিসকলে ৰবাব টেঙাৰ মানে বাকলিৰে বনোৱা ফুলপাহ যদি চোৱা নাই তেওঁলোকে ভিডিঅ'টো চাবচোন, কেনে পাইছে জনাব দেই। এয়া দেখিছে নহয়, একেবাৰে চিম্পুলকৈ বনাই দিছোঁ মই। আৰু আপোনালোকে চাই যাবচোন মই কিদৰে বনাই গৈছোঁ।
এয়া চাকিকেইখন মোৰ সম্পূৰ্ণকৈ বনোৱা হৈ গ'ল বাৰু। কেনে লাগিছে ক'বচোন। লগতে এতিয়া মই ইয়াত অলপ ভাল দেখিবৰ বাবে এনেদৰে কুহিলা লগাই দিছোঁ দেই, ফেভিকল লগাই এনেদৰে লগাই গৈছোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। অন্য এটি ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ আহিছোঁ।